বন্ধুত্ব তিনিটি বৰ্ণৰ এটি শব্দই নহয়, ই এক অনুভৱ হৃদয়ৰ। প্ৰেমৰো ঊৰ্ধত এই বন্ধুত্ব। বন্ধুত্বৰ সংজ্ঞা প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। বন্ধুত্ব এডাল সাঁকো হৃদয়ৰ পৰা হৃদয়লৈ। বন্ধুত্ব ত্যাগৰো প্ৰতীক। নিস্বাৰ্থ বন্ধুত্ব মানৱ জীৱনলৈ ভগৱানৰ উপহাৰ। সেইজনহে তোমাৰ প্ৰকৃত বন্ধু, যি তোমাৰ ভুল ঢাকি নথয়, বৰঞ্চ আঙুলিয়াই দিয়ে, যাতে তোমাৰ সেই ভুলৰ শুধৰণি হয়। প্ৰকৃত বন্ধু সেইজন, যি তোমাৰ বিপদৰ সময়ত কাষত থিয় দিয়ে, সাহস দিয়ে, আঁতৰি নাযায়। সঁচা বন্ধুত্বৰ বাৰ্তা দিয়া বহুতো কাহিনী, কবিতা পঢ়িবলৈ পোৱা যায়। আজি তেনে এক কাহিনীৰ মাজলৈ তোমালোকক লৈ যাব খুজিছোঁ। তোমালোকে উইলিয়াম শ্বেক্সপিয়েৰৰ নাম নিশ্চয় শুনিছা। তেওঁ একাধাৰে এজন নাট্যকাৰ, কবি, অভিনেতা আছিল। ইংৰাজী সাহিত্যৰ পিতৃস্বৰূপ উইলিয়াম শ্বেক্সপিয়েৰক বাৰ্ড অৱ এভন বুলি জনা যায়। ৰোমিঅ' জুলিয়েট, অথেলো, কিং লিয়েৰ, মেকবেথ, জুলিয়াছ চিজাৰ, হেমলেট, দ্য মাৰ্চেণ্ট অৱ ভেনিছৰ দৰে মুঠ ৩৮খন বিখ্যাত নাটকৰ স্ৰষ্টা উইলিয়াম শ্বেক্সপিয়েৰ। তেওঁৰ সৃষ্টিৰাজিৰ মাজতে আজিও তেওঁ আমাৰ মাজত অমৰ হৈ আছে। দ্য মাৰ্চেণ্ট অৱ ভেনিছ এই নাটকখনত সঁচা বন্ধুত্বৰ এক সুন্দৰ নিদৰ্শন দেখা পোৱা গৈছে। এণ্টনিঅ, বাছানিঅ, পৰ্চিয়া, নেৰিছা, জেছিকা, লৰেঞ্জ, শ্বাইলক, গ্ৰেচিয়ানো হৈছে নাটকখনিৰ কেইটিমান চৰিত্ৰ। এণ্টনিঅ আৰু বাছানিঅ দুয়ো খুব অন্তৰংগ বন্ধু। প্ৰতিটো বিপদত এজন আনজনৰ কাষত থাকে। এণ্টনিঅ পেছাত এজন ধনী বণিক, এজন সফল ব্যৱসায়ী। এণ্টনিঅৰ আন বহুতো বন্ধুও আছে, যেনে গ্ৰেচিয়ানো, লৰেঞ্জ, চেলানিঅ। সকলোৰে ভিতৰত প্ৰিয় বন্ধু বাছানিঅ। বাছানিঅ বেলমণ্টৰ আটাইতকৈ সম্ভ্ৰান্ত পৰিয়ালৰ উত্তৰাধিকাৰী পৰ্চিয়াৰ প্ৰেমত পৰিল। তেওঁক পত্নীৰূপে পাবলৈ এণ্টনিঅৰ সহায় বিচাৰিলে। বেলমণ্টলৈ যাবৰ বাবে বহুতো প্ৰস্তুতি চলাবলগীয়া আছিল। বাছানিঅ স্বভাৱত খুব খৰচী আছিল। সেয়েহে তেওঁক যিমান অৰ্থৰ প্ৰয়োজন আছিল বেলমণ্টলৈ যাবলৈ, তেওঁৰ হাতত সিমান অৰ্থ নাছিল। এণ্টনিঅই হাতত থকা প্ৰায় সকলো টকা নিজৰ বেপাৰত খটুৱাই দিয়াত বন্ধুক বিপদত সহায় কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ল। তেওঁ অন্তৰাত্মাই কিন্তু তেওঁক যেন উপহাস কৰিলে, বিপদত বন্ধুক সহায় কৰিব নোৱাৰাৰ বাবে। এইখিনিতে এটি নতুন চৰিত্ৰৰ বিষয়ে জানো আহা। শ্বাইলক। শ্বাইলক নাটকখনিৰ এটি শক্তিশালী চৰিত্ৰ। তেওঁ পেছাত এজন মানিলেণ্ডাৰ, অৰ্থাৎ ঋণদাতা। শ্বাইলক আৰু এণ্টনিঅৰ মাজত ভাল সম্পৰ্ক নাই। কিয় জানানে? দুয়োৰে মাজত থকা ধৰ্ম আৰু কৰ্মৰ প্ৰভেদৰ বাবে। এণ্টনিঅ এজন খ্ৰীষ্টান আৰু শ্বাইলক ইহুদী। কৰ্মৰ প্ৰভেদ কেনেধৰণৰ তেওঁলোকৰ মাজত? দুয়ো ঋণদাতা, কিন্তু এণ্টনিঅই বিনা সুদত মানুহক আৰ্থিক সহায় আগবঢ়ায়। তেওঁ যথেষ্ট দয়ালু স্বভাৱৰ, কিন্তু শ্বাইলক সম্পূৰ্ণ ওলোটা। তেওঁ কিছুমান অদ্ভুত চৰ্ত ৰাখে সুদ হিচাপে। মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰে। এণ্টনিঅ এই শ্বাইলকৰে ওচৰ চাপে বাছানিঅৰ বাবে টকা ধাৰলৈ ল'বলৈ, ৩ মাহৰ ভিতৰত পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিত। ইফালে শ্বাইলক সদায় সুযোগ বিচাৰি ফুৰা স্বভাৱৰ আছিল এণ্টনিঅৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে।
শ্বাইলকে ভাবিছিল এণ্টনিওইতো তেওঁৰ সমস্ত ধন তেওঁৰ ব্যৱসায়ত খটুৱাই দিলে আৰু এতিয়ালৈকে তেওঁৰ জাহাজসমূহৰ কোনো খা খবৰ নাই। গতিকে যিকোনো ধৰণৰ বিপদ তেওঁৰ ব্যৱসায়ত আহিব পাৰে, জাহাজসমূহ ডুব যাব পাৰে, নাইবা আন কোনো ধৰণৰ বিপদ আহিব পাৰে, যাৰ ফলত এণ্টনিওৰ বহুত লোকচান হ'ব পাৰে। সেয়েহে শ্বাইলকে এই সোণালী সুযোগ হেৰুৱাবলৈ নিবিচাৰিলে। চুক্তিপত্ৰ তৈয়াৰ হ'ল, এণ্টনিওৰ স্বাক্ষৰ লোৱা হ'ল, চুক্তি ৰখা হ'ল। 3 মাহৰ ভিতৰত ঋণ পৰিশোধ কৰিব নোৱাৰিলে এণ্টনিওই তেওঁৰ শৰীৰৰ পৰা 1 পাউণ্ড মঙহ কাটি ঋণ পৰিশোধ কৰিব লাগিব। এই কথা জানিও এণ্টনিওই কিন্তু চুক্তিপত্ৰত স্বাক্ষৰ কৰিলে আৰু সঁচা বন্ধুত্বৰ এক সুন্দৰ চানেকি দাঙি ধৰিলে। এণ্টনিওই সঁচাই গাৰ মঙহ কাটি শ্বাইলকক দিবলগীয়া হ'ল। ঋণ পৰিশোধ কৰিব পাৰিলেনে? পৰ্চিয়াৰ লগত বেছানিঅ'ৰ বিয়া হ'লনে? এই সকলোবোৰ কথা আমি জানিম আমাৰ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।